চেনেললৈ স্বাগতম জনাইছোঁ ইট আনাদাৰ ব্লগ তো ব্লগটো এনেকুৱা স্পেচিয়েল নহয় বা হেৰি নহয় আৰু গম পাইছোঁ ইমান গৰম পৰিছে নহয় আপোনালোকক কি কম বাৰু হালত বেয়া হৈ গৈছে ৰ'দো নাই ইমান তথাপি ইমান গৰম তাতে আজি চাপি মই আজি এনেই দিনটো নিজকে এক্টিভ কৰিবলৈ কাৰণে নিজৰ কাপোৰ উলিয়াই লৈছোঁ লগতে জোতা বহুত দিন এমাহমান হ'ল জোতাখিনি লেতেৰা কৰি পেলাই থৈ দিছিলোঁ সেইখিনি আকৌ থৈছোঁ সেয়া কৰি আছোঁ তাতে আজি গৰম আৰু ইঘৰ পৰা সিঘৰলৈও যাব নোৱাৰি কাৰণ আগৰ মই ভিডিঅ'টোত কৈছিলোঁ যে আমাৰ কি হৈ আছে তো চাওঁ আজি তথাপি আজি কি কৰোঁ গোটেই দিনটো ভাবিলোঁ মই এটা সৰু ব্লগ হিচাপে আপোনালোকৰ মোৰ ডে'টো শ্বেয়াৰ কৰোঁ তো চাই থাকিব ভিডিঅ'টো আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈ চাই দিব ছবি মই কালাৰ কৰি ল'লোঁ কালাৰ কৰাৰ পাছত মই এটা কাপোৰটো ধুলোঁ মই এতিয়া জোতাকেইযোৰ ধুই আহোঁ তাৰপৰা আপোনালোকৰ কথা পাতিম কাৰণ জোতাকেইযোৰ দেখুৱালে আমুকতো চব এইটো কৰে তো ভাল নহ'ব সেইবাবে মই কৰি আহোঁ পটাককৈ মই জোতাখিনি ধুইও ওপৰত থলোঁ এতিয়া মই মোবাইল চাম অলপ দেৰি কাপোৰ জোতা চোতা চব ধুলোঁ মোবাইল চাম অলপ দেৰি তাৰপৰা গা চ' মই মোবাইল টিপাৰ পাছত অলপ দেৰি শুলোঁ তাৰপৰা বৰষুণ দিলে তাৰপৰা মই এনেও ৱৰ্কআউট কৰোঁ আগৰ এটা বা দুটা ভিডিঅ'ত দিনত নিশ্চয় দেখিছে মই তাত ৱৰ্কআউট কৰোঁ তো আজি কৰিম কিন্তু বৰষুণ দি আছিলে কাৰণে ভাবিছিলোঁ আজি ইনডোৰে হ'ব কিন্তু এতিয়া নাই কাৰণে আউটডোৰ আমি এতিয়া মই জেঠাই চৰ্টৰ ওপৰত আছোঁ তাত কৰিম তো ব'লক আৰু মোৰ লগত কোন আছে চাব এইটো খোলা আৰু গোলাঘাটৰ পৰা বহুত দিনৰ মূৰত আহিছে আজি পাহৰিয়ে গৈছে আজি আহিছে তো এতিয়া আমি কি কৰিম এক্সাৰচাইজ ৱৰ্কআউট মানে তেনেকুৱা ৱৰ্কআউট নহয় জাষ্ট পুছআপ ৰানিং পুছআপ আৰু কি আছিলে জাষ্ট ৰেগুলাৰ ফিটনেছৰ কাৰণে তো ইটো ৱৰ্কআউট নহয় জিমলৈ গৈ পেলাই সেইটো নহয় জাষ্ট আমাৰ শাৰীৰিক আৰু আমাৰ সবচে আৰু বল তো ব'লক এটা 2 কেজি বল তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰম্ভ মানে হ'লোৱে কেতিয়াবাই খোৱা ব'লক এক্সাৰচাইজ কৰোঁ